মালিক আছে? মদন আছো। কি লাগে? মুড়ি। চিগৰটো অলপমান ফালাগে হেৰি হ'ল যাব নহয়। আচ্ছা আপোনাৰ মুড়িৰ পেকেটটো লিখি ল'ম। কি হয় তোৰ আগৰ পইচা মই দিয়াই নাই আৰু খবৰ বাতৰি একো নাই। দোকানত দেখোন অহা নাই আজি এসপ্তাহমান। নাই মানে সদায় বৰষুণটো কাম বন ক'তো একো নাই, সেইকাৰণে অলপ দেৰি হ'ল। এইবাৰ দি দিম মই, এইবাৰ পইচা পোৱাৰ লগে লগে গোটেইখিনি দি দিম। তাৰমানে কি আজিও তোক বাকীকে দিব লাগিব নেকি মই মাল? হা এখন কি মোক দোকান পাইছা? তহঁতৰ পেট পোৱাৰ কাৰণে মই দোকান দি থৈ দিছোঁ নেকি ইয়াতে? তেনেকৈ কিয় কয়? দিম নহয় পইচা আপোনাক এইবাৰ। নাই বাকী যে কিয় কৰিব নোৱাৰো। আগৰ বাকী 6,000 এটা খাতাত নাম এখন বিৰক্তি লাগি গৈছে। কিমান আছে? 6,300 কিমান? 42 টকা পইচা। 6,342 টকা। আজি ইমান দিনে ফাটতে দিছা। মাল খাইছে বেলেগত, আকৌ আজি এতিয়া পইচা নাই দেখি মোৰ দোকানত আছে। নাই কিয়নো তেনেকৈ কোৱা? বেলেগটো নাই শিকিলে একো কথা নাই। দোকানত একো মাল নিদিওঁ, এটা দানা নিদিওঁ। অলপ দিয়ক, ঘৰত একোৱে নাই। চাওঁ ভাই, মোক বেয়া পাই লাভ নাই। পইচা নেথাকিলে কি মই একদম মাল দিব নোৱাৰোঁ। মইতো এখন বিজনেছহে কৰি আছোঁ। নোৱাৰিলেতো উপায় নাই, কি ক'ম আৰু। হ'ব দিয়ক, যাওঁ বাৰু। মদন শুন, আগৰ পইচাখিনি মোক যেনেকৈ নহওক কিন্তু ক্লিয়াৰ কৰি থৈ যাবি। তাৰপিছত তই লাগে আকৌ নিবি, মোৰ কথা নাই, কিন্তু আগৰ পইচাখিনি মোক ক্লিয়াৰ কৰি দিবি। বুজি পাইছা? হ'ব। কি মানুহ মই বাকী দিছিলোঁ ইয়াৰ যি আৰু পইচাটো পাম আশাহীন। ক'ৰ পৰা আনিম? দোকানীয়ে পইচা নিদিয়াৰ কাৰণে মাল নিদিলে। দোকানীৰ যি অসভ্য ব্যৱহাৰ সেইবোৰতো তুমি শুনা নাই, মইহে শুনিছোঁ। কি বনাই এতিয়া? ঘৰত দেখোন একোৱে নাই। বাবুও যেনি ৰাতিপুৱা ওলাই গ'ল, তাৰো খবৰে নাই। ক'ত আহিব? বেটাই ৰাতিপুৱাই সেই মেইন ৰাস্তাত ছোৱালীৰ লগত আড্ডা মাৰি আছে। হা, তাৰ লাজ লজ্জা একো নাই। তাৰতো নাইয়ে, সি মোৰ মান সন্মান চব শেষ কৰি পেলালে। হেৰা, দুখীয়া হলো বুলি আমাৰো এটা মান সন্মান আছে, বুজিছা? এই ৰাতিপুৱাতে কোনে ছোৱালীৰ লগত আড্ডা মাৰি থাকে? আহক নহয় আজি দিম শিক্ষা মই। তাক একো নক'বচোন, সি ডেকা ল'ৰা, তাৰোতো এটা মন আছে। আপুনি বহকচোন, মই পানী এগিলাচ লওঁ, খং নকৰিব। যোৱা। মা, 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 বাবু মোনাখন লোৱাচোন। আৰু মোৰ বহুত ভোক লাগিছে, কিবা এটা খাব দিয়া মা আগতে। বজাৰ ক'ৰ পৰা আনিলে বাবু? সেইবোৰ মই পিছতো কম, আগতে মোক কিবা এটা খাব দিয়া মা। ৰবা, ঐ, যাৰে তাৰে পৰা পইচা লৈ বস্তু দিলে মই নাখাওঁ। তোৰ লাজ দিয়া লাগে? ৰাতিপুৱাই সেই ছোৱালীজনীৰ লগত ৰাস্তাত কথা পাতি আছ। ঐ, তোৰ সন্মান নাথাকিব পাৰে, মোৰ সন্মান আছে। দুখীয়া হলো বুলি মোৰ কি মান সন্মান নাই? হেৰি, আপুনি যিহকে তেওঁকে ল'ৰাটো বকি নাথাকিবচোন। মা, মই নিজৰাৰ লগত কোম্পানীৰ চাকৰি এটাৰ কথা পাতি আছিলোঁ। কাইলৈ ৰাতিপুৱা তাইৰ লগত যাব লাগিব। চাকৰিটো হ'বনে বাৰু? হে ভগৱান, আমাৰ ফালে চকু মেলি চাবা আৰু। আচ্ছা বাবু, তই পইচা ক'ত পালি? নকলি যে মোক। মা, ৰাস্তাত অঞ্জনক লগ পালোঁ। সি মোক ক'লে দেউতাক হেনো আজি দোকানীয়ে বহুত বেয়াকৈ গালি পাৰিছে। আগৰে হেনো বহুত বাকী দিব আছোঁ আমাৰ, সেইকাৰণে বাকী নিদিলে বোলে। কথা এটা হ'ল নহয়, তোৰ দেউতাক আজি দোকানটো বহুত গালি পাৰিলে নহয়। হয় নেকি? ঐ, দোকানত বোলে পইচা বহুত দিব আছে তহঁতৰ।
অঁ ঐ তই এটা কাম কৰ না মই মোবাইলটো তোক দিওঁ তই যিখিনি পাৰা সেইখিনি হেল্প কৰি দিম মোক আজিৰ কাৰণে ঠিক আছে বাৰু মই মোবাইলটো ৰাখিলোঁ তই যেতিয়া পাৰা পইচাখিনি ঘূৰাই দি মোবাইলটো লৈ যাবি অঁ হ'ব দে ল ধন্যবাদ দেই হ'ব দে তই এতিয়া যা ঐ তই কিন্তু মোবাইলটো লৈ যাবি দেই অঁ হ'ব দে ঠিক আছে তই যা এতিয়া। আৰু সেইবোৰ মোৰ সহ্য নাহিল সেইকাৰণে মই মোবাইলটো অঞ্জনৰ হাতত বিকি দিলোঁ মা আৰু দেউতাক বেয়াকৈ কোৱাটো মই সহ্য কৰিব নোৱাৰোঁ মা সেইকাৰণে মই মোবাইলটো বিক্ৰী কৰি দিছোঁ কি কি তই মোবাইল বিক্ৰী কৰিলি অঁ মা মোবাইলটো মই পিছতো ল'ব পাৰিম কিন্তু দেউতাক বেয়াকৈ কোৱাটো মই সহ্য কৰিব নোৱাৰোঁ কেতিয়াও নোৱাৰোঁ দেউতা চাকৰিটোৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ কিন্তু নাপালে কি কৰিম তুমি চিন্তা নকৰিবা দেউতা মই কিবা নহয় কিবা এটা কৰিম এতিয়া আৰু মই লাজ নকৰোঁ যি কামে নহওক চব কৰিম দৰকাৰ হ'লে হাজিৰা হ'লেও কৰিম তথাপিও দেউতাক বেলেগক এনেকৈ গালি পৰাটো মই সহ্য কৰিব নোৱাৰোঁ হেৰা যোৱা তাক কিবা অলপ খাব দিয়ে বাবু আহ ভিতৰত আহ মা অমাৱস্যা যিমানেই আন্ধাৰ নহওক কিয় এদিন পোহৰ হ'বই